নমস্কাৰ, মই আব্দুল কালাম। এই মুহূৰ্তত আপোনালোকক এক গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ। দুদিনত দুটাকৈ চুৰিকাণ্ড সংঘটিত হৈছে লাখৰিঘাটত। লাখৰিঘাট আৰক্ষীৰ নাকৰ তলতে চোৰৰ চাফাই অভিযান। স্থানীয় লোকে আৰক্ষীক অভিযোগ দিয়াৰ পিছতে আৰক্ষীয়ে টুলুঙা মন্তব্য প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। আৰু মন্দিৰৰ সুৰক্ষা বিচাৰি থানাৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকে। আৰু চোৰক অতি শীঘ্ৰে আটক কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় লোকে। আৰু লাখৰিঘাটত সংঘটিত হৈছে দুদিনত দুটাকৈ চুৰিকাণ্ড। ধাৰাবাহিকভাৱে দুটা চুৰিকাণ্ডই জোকাৰি গৈছে লাখৰিঘাট। আৰু এইবাৰ চোৰৰ টাৰ্গেট মন্দিৰ। ইটোৰ পিছত সিটোকৈ মন্দিৰত চোৰে চলাইছে চাফাই অভিযান। পৰহি নিশা লাখৰিঘাটৰ সাৰ্বজনীন দুৰ্গা মন্দিৰত চুৰি কাৰ্য সংঘটিত কৰাৰ পাছতে পুনৰ কালি নিশা চোৰে লাখৰিঘাটৰ হৰি মন্দিৰত চলাই চাফাই অভিযান। আৰু লাখৰিঘাটৰ হৰি মন্দিৰৰ পৰা চোৰে লুটি নিয়ে ৰাধা কৃষ্ণ মূৰ্তিৰ লগতে প্ৰায় 3 লাখ টকাৰ সামগ্ৰী। তাৰ পিছতে স্থানীয় ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। স্থানীয় ৰাইজে ঘেৰাও কৰে লাখৰিঘাট আৰক্ষী থানা। আৰু অতি শীঘ্ৰে চোৰক গ্ৰেপ্তাৰ কৰিবলৈ স্থানীয় ৰাইজে থানাৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে। কামখিনি কৰিছে যাতে বাহিৰা মানুহ কিবা এটা শব্দ হলেও ওলাই আহিব নোৱাৰে। বাহিৰেদি মাৰিছে, আকৌ আহি পেলাই বাহিৰত এটা লাইট আছিল মন্দিৰৰ, এই লাইটটো খুলি দিছে। লাইটটো খুলি পেলাই দিলে, পেলাই দি দৰ্জাখন ভাঙি পিছত এইখিনি চুৰ চুটা কৰিছে। গতিকে এইখিনি আমাৰ প্ৰশাসনৰ ওপৰত আমাৰ এইটোৱে আমাৰ ওজৰ আপত্তি। আমাৰ অনুৰোধ জনাইছো যাতে প্ৰশাসনে অতি সোনকালে আমাৰ এই মন্দিৰৰ বস্তুখিনি ওলাই দিয়ে। মূৰ্তি সহকাৰে যিমান অলংকাৰ আছে চব চুৰি কৰি লৈ গ'ল। ৰাতিপুৱাৰ পৰা চব ভক্তবিলাক আহি কান্দি আছে, পূজা কৰিব পৰা নাই। এইটো আমাৰ বিহিত ব্যৱস্থা লাগে। আৰু পৰঞ্চি এটা কথা হ'ল, যোৱা ৰাতি যিটো চুৰি হ'ল, এটা এনেকুৱা কণ্ডিশ্যন চুৰি হ'ল, ঘৰৰ বাহিৰ মানুহে শুই আছে, বাহিৰত দৰ্জাত চিটিকি লগাই দিছে চোৰে। যিমান কেইটা ঘৰ আছে চিটিকি লগাই এনেকে চুৰি কৰিছে যোৱা ৰাতি। এইটো এটা জঘন্য ঘটনা হৈছে। আমি এনেকুৱা এটা দুখিত হৈছো আৰু হিমন্ত ছাৰক আমি প্ৰাৰ্থনা কৰো এইটো আমাৰ ন্যায় বিচাৰ লাগে। এইটোৰ পৰা কেনেকে পৰিত্ৰাণ পাম চোৰৰ পৰা, আমাৰ কেনেকে সুৰক্ষা লাগে। তোমাৰ হিমন্ত ছাৰে আমাক এনেকুৱা সুৰক্ষা দিয়ে মন্দিৰ কেইটা ঠিক থাকে, আমি পূজা কৰিব পাৰো। আমাৰ যিটো বৰবাৰী গাঁওখন আছে, লাহৰিঘাট টোটেল গাঁৱত আমি আহিছো, বহুত ৰাইজ আহিছে ইয়াত। আহাৰ পিছত এজনে যোনটো সঁচা কথা, তেওঁ কয় যে এনেকুৱা তেনেকুৱা মানুহ দেখাই দিব লাগে। আমি কি মানুহ দেখুৱা মানুহ আমি নেকি নে পুলিচ প্ৰশাসনে হেনতে চাব? ইয়াতে আছে চাই মানে কোন আছে, মানুহ আছে ইয়াতে আছে, থানাৰ ভিতৰতে আছে। তেওঁ কৈছে যে এনেকুৱা তেনেকুৱা কথা, যে আমি মানুহ দেখাই দিব লাগে। যে কাম তেনেহলে আমি যদি দেখাও তেনে হেনতে কেলে চৰকাৰী দৰমহা খাই আছে, হেনতে কেলে খাই আছে। মন্দিৰৰ পৰা আমাৰ সেই মন্দিৰৰ পৰা নাই বুলি কম 1,20,000, ইয়াৰ পৰা নাই বুলি ধৰক কম 3 লাখ টকাৰ। দুদিনত দুটা মন্দিৰ চুৰি হৈছে। একো বস্তু থোৱা নাই। আনকি আমাৰ ৰাধা কৃষ্ণ যোনটো মূৰ্তি সেইটো বন্ধ থোৱা নাইকিয়া, সেইটো বন্ধ লৈ পেলাই গৈছে সিহঁতে। এতিয়া আমি চিনাই দিব লাগে। আমি মানুহ কেলে চিনাম? আমি মানুহ চিনিব সিহঁতে দেখক দুনিয়াৰ ড্ৰাগছ কৰে, হেন কৰে, হেনতে কৰি পেলাই এই চুৰি কৰে, হেন কৰে, তেন কৰে। এই আহিব থানাত লৈ আহিব, টকা 500 দিব, ছুটি পেলাই যাবগৈ। এইটো কেনেকুৱা কথা? এইটো কেনেকুৱা আইন? সিহঁতে বিচাৰক মানুহ। আজিৰ ভিতৰত আমাৰ ন্যায় লাগে। আমাৰ যিটো মন্দিৰৰ যি মূৰ্তিটো হেৰাইছে, মেইন একো নহয়, আমাৰ মূৰ্তিটো লাগে। হেনতে কেনেকে আনা নকৈ মূৰ্তি আমাক লাগে, অন্য একো নালাগে। আমাৰ